নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰশ্মি বৰুৱা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ বগৰী চেলেঞ্জ ভিডিঅ' এটা। আজিলৈকে মই চেলেঞ্জ ভিডিঅ' বনোৱা নাই আৰু আজি এইটোৱে মোৰ প্ৰথম চেলেঞ্জ ভিডিঅ' হ'ব। আৰু এয়া লৈছোঁ বগৰী আৰু এয়া লৈছোঁ জলকীয়া নিমখ ধুনীয়াকৈ পিচি লৈছোঁ। আৰু 3 মিনিটত এইখিনি বগৰী কিমান খাই এটাব পাৰোঁ সেয়া আপোনালোকক দেখাম। বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 12টা 17 হৈছে, মই 12টা 18 পৰা চেলেঞ্জটো আৰম্ভ কৰিম। ওচৰতে বাইদেউ বহি আছে আৰু পোৱালিটো পিছফালে। আৰু কিমান খাব পাম, মোবাইলটো এইটো সৰু মোবাইলটোতে টাইমটো চাই আছোঁ। 18 হোৱাৰ লগে লগে মই খাবলৈ আৰম্ভ কৰি দিম। আৰু 3 মিনিটত কিমান খাব পাৰোঁ বগৰী। এতিয়া মোৰ টাইম ষ্টাৰ্ট হৈ গ'ল, মই এতিয়া খাবলৈ আৰম্ভ কৰি দিছোঁ। পিছপিনৰ পৰা বাইদেউহঁতে আৰু ল'ৰাটোৱে মাতি আছে আৰু মাজে মাজে সিহঁতেও এটা দুটা নি খাই আছে। আৰু বাইদেৱে পিছপিনৰ পৰা সুধিছে যে গোটেইখিনি খাবিনে? মই কৈছোঁ 3 মিনিটত যিমানখিনি খাব পাৰোঁ গোটেইখিনি খাম, আৰু গোটেইখিনি পাৰিলে গোটেইখিনি খাম বুলি কৈছোঁ। মাজতে টাইমটো কিমান হৈছে নিজে চাই লৈছোঁ। টাইমটো বেছি নাই, সেইবাবে পূৰা স্পীড খাইছোঁ। টাইমটো আকৌ চাই লৈছোঁ কিমান আছেগৈ। টাইম চাই চাই খাই আছোঁ। জ্বলা আছে বহুত, পুৰিছে। মোৰ টাইম হৈ গ'ল 3 মিনিট। 20টামান খালোঁ মই বগৰী আৰু এইখিনি থাকি গ'ল, গোটেইখিনি নোৱাৰিলোঁগৈ খাবলৈ। এয়া থাকি যোৱা বগৰীখিনি মইনা আৰু বাইদেউ আৰু মই মিলি লাহে লাহে খাই আছোঁ। মোৰ প্ৰথম চেলেঞ্জ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।